গাইজ কি খবৰ মই ঘুদি ভিডিঅ' বনোৱা নাই আৰু বতৰটো মানে কি আৰু বতৰটো মানে গৰম দি আছিল আৰু বহুত গৰম আছিল ৰ'দ দি আছিল আজিকালি মানে বৰষুণ দিলে যে ঠাণ্ডা হৈ আছে বতৰ সেইটো কাৰণে বাহিৰত বাৰান্দাখনত আহি কিনে অকণমান বহিলোঁ ভিডিঅ' বনালোঁ মোৰ পৰীক্ষা আহি আছে পঢ়িলোঁ আজি গোটেই স্কুল বন্ধ হৈ থকাৰ কাৰণে ডেন্স থাকে সেইবিলাক পঢ়িবই নোৱাৰোঁ গাইজ দেউতাৰ অফিচ থাকে না দেউতাই বুজাই দিব পাৰে মোক সেইটো কাৰণে গাইজ আজি মই এটা ভিডিঅ' বনালোঁ আকৌ পঢ়ি আছিলোঁ কিন্তু মাঘা ধুলোঁ যে শুকাবৰ কাৰণে আহিছিলোঁ ইয়ালৈ গাইজ মই আজি এটা ভিডিঅ' বনাবলৈ খুজিছিলোঁ বতৰটো যে ভাল লাগিছে ইমান ধুনীয়া যে বতৰটো দিছে সেইটো কাৰণে মোৰ ভালো লাগি আছে বতৰটো বহুত ধুনীয়া কৰিছে অকণমান ন গাইজ আৰু বৰষুণ দিয়াৰ কাৰণে ভাল লাগিছে এনে নালাগিলে হয় গৰমৰ কাৰণে ইমান গৰম দিছিলে আজিকালি বৰষুণ দিয়াৰ কাৰণে অকণমান ঠাণ্ডা পৰিছে সেইটো কাৰণে ভাল লাগিছে গাইজ বাই বাই থেংক ইউ guys. Bye bye.